এইজনী মোবাইলটো লোৱাৰ পৰা অকল মোবাইলটোকে চাই থাকিব ভিডিঅ'ডাল বনাই থাকে তোৰ মোবাইল টুকুৰা কৰি ভাঙি মা কিবা কৈছেনে মানুহবিলাকে অকল মোবাইলটো হ'ল বুলিয়ে মোবাইলটোতে চাই থাকিব নালাগে আৰু দেই ভিতৰত কিবা ভাত পানী যোগাৰ কৰিব লাগে আৰু বনাম ৰ'ব লাহেকৈ এই মই কিবা এটা কৰি আছোঁ নহ'লে আজি ভাতকেইটা আপুনিয়ে বনাওক আকৌ হে কি ক'লি মই ভাত বনাব লাগে নাই মই নোৱাৰোঁ দেই এই হেন গাভৰু বোৱাৰীজনী থাকোঁতে এই বুঢ়ীজনীয়ে তহঁতক ভাত বনাই খুৱাব লাগে নাই তহঁতি বনাই খোৱালে খোৱাবি নোখোৱালে নাই এই হ'ব এনেই কথাষাৰহে কৈছিলোঁ আপোনাক নালাগে দিয়ক ময়ে বনাম মই কিবা এটা কৈ আছোঁ এইটো কৰি হ'লে মানে মই ভাতকেইটা বনাম ৰ'ব তহঁতি যি কৰি থাকা দেই মই ফুলৈহঁতৰ ঘৰৰ পৰা আহোঁগৈ আৰু ভাত বনালে বনাবি নবনালে নাই এনেও মই ওলাই গ'লে এমুঠি খাবলৈ পামেই খালি এই ছোৱালীজনীকহে অকণমান হেৰি ধ্যান দিবি আপুনি নাতিনীজনীৰ কথা বেছি চিন্তা কৰে আৰু খালে ৰাতিপুৱাই গাখীৰ এগিলাচৰ সৈতে বিস্কুট দুখন দিলোঁ তাই খালে এতিয়া গমে ভাতকেইটা বনাই চবেই লগে ভাগে খাম আৰু মই অকণমান ফুৰি আহোঁগৈ দেই তুমি আইতা কঁকালৰ বিষ হয় আইজনী তইও মোৰ লগত যাওঁ কি হ'ব বল আই তই এতিয়া ওলমি ল'লি কি হ'ব বল আইতা কঁকালৰ বিষটোক মই এনেকৈ দাঙি লৈ থাকিব নোৱাৰোঁ নহয় তই নামচোন নাম তলত তই খোজকাঢ়িব বল মোৰ আঙুলিটোতে ধৰ মোৰ আঙুলিটোত ধৰ খোজকাঢ়ি ফুলেশ্বৰ বৰমাহঁতৰ ঘৰলৈ যায় নি তাইক নিয়ে জানো লেট্ৰিন হৈছে নহয় তাই যাব খুজিছে ন লৈ যাওঁ নহ'লে সোনকালে আহিব আকৌ দেই মই ভাতকেইটা বনাই থৈ দিম লগে ভাগে খাম আৰু বুঢ়ীজনী গ'ল শান্তি ফুলেশ্বৰহঁতৰ ঘৰৰ পৰা আহিলোঁগৈ ফুলেশ্বৰ আইতাহঁতৰ ঘৰৰ পৰা আহিলোঁ তাত চাহপানী এটোপাও খাবলৈ দিলে ভাত এমুঠিও দিলে আমাৰ নাতিনীজনীকো খুৱাই আনিলোঁ আইজনী ইমান ভোকত আছিলে ছোৱালীজনী তই বাটডালো যিহে দীঘল বাটডালৰ কথা মনত পৰিলে একেবাৰে যাবলৈ মন নাযায় আৰু বেছি এজনী মুখখনলৈ মনত পৰিলোঁ আৰু বেয়াই লাগে আৰু দেই যিখনহে তাই দুখ আগতে সৰুৰ পৰা একেলগতে ডাঙৰ হোৱা আৰু একেলগতে থকাও বেয়াই লাগে আৰু কি ক'ম আৰু তাই দুখৰ কথা বোৱাৰীকে যিখন অত্যাচাৰ কৰে বেছি এজনী মোৰ বেয়াই লাগে আৰু ফুলেশ্বৰীজনীলৈ কি ক'ম আৰু তাই দুখৰ কথা মোৰ বোৱাৰী যদি এনেকুৱা হয় নহয় ফুলেশ্বৰী বোৱাৰী নিচিনা একেবাৰে ঘৰৰ পৰা উলিয়াই দিম আৰু নালাগে এনেকুৱা বোৱাৰী বোৱাৰী তাই বুলিহে ইমান ধৈৰ্য হৈ আছে আৰু বেছি এজনী এতিয়া গৈ থাকোঁ ঘৰ সিহঁতি এইকেইটা এবাৰ গৈ আছে ঘৰত গৈ থাকক মই চাহপানী এটোপা খালোঁ ফুলেশ্বৰহঁতৰ ঘৰত ভাত কেইটামানো খালোঁ আৰু নাতিনীজনীকো খুৱাই ল'লোঁ আৰু চিন্তা নাই সেইকেইটাই যি কৰ কৰি থাকক মোবাইল টিপে কি কয় ভাত বনাই নবনাই দৰকাৰ নাই মা আহিলেই কি হ'ব এতিয়া ভাতটো বনোৱা নাই মই কি ক'বা তোক সেই তেতিয়াৰ পৰা মোবাইল চাই আমনি লগা নাই না এই তেতিয়াৰ পৰা চাই আছ যে মই সেই ফুলেশ্বৰহঁতৰ পৰা গৈও ঘূৰি আহিলোঁগৈ তোৰ কি ভিতৰত কাম বন বোলা বস্তুটো নাই নেকি তোৰ মোবাইলডালত এনেই কি ওলায় কি ওলায় মা নহয় মানে মোবাইলটোত কিবা ইম্পৰ্টেণ্ট কিবা কাম এটা কৰি আছিলোঁ সেইকাৰণে মানে অলপ দেৰি হৈ গ'ল এতিয়া বনাওঁগৈ ৰ'ব সিহঁতৰ গ'লোঁ চাহপানী টুপিও দিলে বেচেৰীজনীয়ে ধুনীয়াকৈ ভাত কেইটামানো দিলে আৰু
ছোৱালীজনীকো ধুনীয়াকৈ খুৱাই বুৱাই লৈ আহিছোঁ তোৰ সেই তেতিয়াৰ পৰা মোবাইলডাল চাই চাই হেঁপাহ পলোৱা নাই হা ঐ তাই ফুলেশ্বৰীজনীৰ কথা কিনো ক'ম আৰু মোৰ তালৈ ভাবিলে দুখেই লাগে ফুলেশ্বৰী এটা লগত খাই আহিলে নেকি অঁ হ'ব দিয়ক অঁ ভাই তই অকল মোবাইলকে চাই থাকিলে নহ'ব নহয় ভিতৰৰ কাম বনবিলাকক কৈ মেলি আজৰি হৈ ল'বি তাৰপৰা মোবাইলটো কিমান চাবি যাচোন যা তই ভাতকেইটা বনাই ল'ব ফটাফট ল'ৰাটোৱে আহি ভাত খাব বিচাৰিব নহয় তই যা যা ভাতকেইটা বনাই ল'বি তাৰপৰা কিমান চাই থাকিবি দেই যা বনাই ল'বি ভাত নাহে নহয় এওঁহে তাতে আজি ভাত দিব কামৰ জেগাতে তাতে খাব অঁ মা এই ভণ্টিয়ে ফোন কৰি আছিলে অঁ আপোনাৰ লগত কথা পাতিব বিচাৰিছিলে আকৌ অঁ এই ফোনটো লগাই দিছোঁ দেই লওক এইটো লওক হে হে কি হ'ল অঁ হয় নি দেচোন দে 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 হেল্ল' অঁ মাজনী অঁ কি কৰিছ কচোন এনে আছো তই কি কৰি আছনো অঁ অঁ আছোন দে অঁ ভাল 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 তোৰ ভাল মই ভালে অঁ অঁ জোৱাইহঁতে কি কৰি আছে নাই অফিচলৈ ওলাই গ'ল আকৌ পাকঘৰতে আছে হয় নেকি অঁ 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 তই পিছে কি কৰি আছনো মই এই ফুলেশ্বৰী আইতাহঁতৰ ঘৰৰ পৰা আহিছোঁ এতিয়া অঁ বৰমাহে আকৌ অঁ আইতা নহয় বৰমা ন অঁ বৰমা অঁ অঁ হয় নেকি তই কেতিয়া আহিবিনো আজি যোৱা কথা আছিলে অঁ আহিবি নেকি অঁ আহিবি দে অঁ 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 হাঁহ এটা থৈ দিছোঁ নহয় তই আহিবি বুলি যে যাম দে নহ'লে অঁ আহিবি দে অঁ হ'ব দে নহ'লে দেই অঁ আহিবি অঁ